জোনাক গলা হাই হাই জাৰৰ নিশা মূৰ থৈ খেতা খেতেলি। হেল্ল' গাইজ, কি খবৰ? ৱেলকাম বেক টু ভাস্কৰছ ব্লগছ। আৰু মা বোলে ক'ৰবাত যাব, এইফালে নাই কি বোলে এইফালে ফটো উঠালে ব্যস্ত দেখোন। আহে বোলে এইফালে। ক'ত যা ক'ত যা ক'ত যা কিয়া চেল্ফি মাৰ লাগিছিল আছে কিয়া চব ক'ত চেল্ফি মানে ৰাতিপুৱা উঠি পেলাই বিচনা সামৰাই নাই। বিচনাৰ অৱস্থা মোৰ এইটোৱে ৰুম, মানে এই ৰুমত অৱস্থা এনেকুৱা হৈ থাকে মোৰ। একো নাহামাৰো একো নকৰোঁ। সেই হ'ব 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 ওলাই। সেই এনেকৈ ফটো মাৰিব নোৱাৰো। এনেকৈ ফটো এনেকৈ কেনে মাৰিম আকৌ? ফটো চেল্ফি উঠি আছা। আৰু মা গ'ল এইফালে, এইটো ৰখি আছে। ফটো মাৰিলোঁ অকণমান। আৰু আমাৰ এইফালে এইটো মাথাউৰি আমাৰ, আৰু এইফালে হৈছে নদী, আৰু এই মাথাউৰিটোৱে আমি অহা যোৱা কৰোঁ। আৰু এইটো হৈছে মই, এইফালে মা গ'ল। এতিয়া গৈ আছোঁ ঘৰলৈ। ঘৰত গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। অলপ মানে ইমান ঠাণ্ডা লাগিছে, ধুনীয়াকৈ ব্লেংকেট উৰি আছিলোঁ। এতিয়া উঠি যাম। তেতিয়া আহিলোঁ, তাৰ পৰা আহি শুলোঁ। শুই এতিয়া উঠিম ধুনীয়াকৈ বনাই আছোঁ আৰু উঠিলোঁ। অ' দিদি কি খবৰ? আকৌ ফটো মাৰিব আহিছে। গজব বেজতি হে। ফটো নামাৰো, খবৰ সুধিছোঁ কি খবৰ? কিবা কবি এটা মানে তাতে ৰেকৰ্ডিং কৰিছিল। ভাল বুলি কওঁ। হা? ভাল খবৰ। ভাল নাপা খবৰ? ভাল খবৰ হয়। হয় বুলি কৈছে। তই ৰেকৰ্ডিং কৰিছা সেইকাৰণে মই কৈছোঁ। ডাইৰেক্ট देखा आपने लापरवाही का नतीजा है। অ' দাদি ভিডিঅ' চাইছা নেকি মোৰ? অঁ ভাল লাগছে না? ভাল লাগছি। বেয়া লগা নাই। মোৰ ভিডিঅ' চাইছা? মই বিচাৰ এইটো টিভিত দেখা পাই নাপায়? ইয়া অঁ নাপায়। টিভিত মোক নাপায়। দেখা নাপায় টিভিত, অঁ এই মোবাইলত দেখা পায়া। মোবাইলতহে দেখা পায়। অঁ দে 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 চাওঁ ভিডিঅ'টো চাওঁ। আৰু এইফালে চিন্ময় আহি পালা। চিন্ময় কি খবৰ? বহুত ভাল। ভাল না? এ মজা। ক'ত যাবা চিন্ময়? কিবা এটা কৈ দিয়া। আজি আমি অলপ ঘৰতে ফুৰোঁ। অলপ ফুৰিবলৈ যাওঁ নেকি? रुको जरा सबर करो। এইটো বৰদা হা, অলপ ফুৰি আহোঁ। ইয়াতে অলপ বৰদা। অলপমান মানে চিন্ময়ে ধুনীয়া গীত গায়, হয়তো সকলোৱে গমেই পায়। আৰু চিন্ময় আছে মোৰ লগত। চিন্ময় কেনেকুৱা পিছে? নমস্কাৰ সকলো। কিবা এটা গাই দিয়া, গান এটা ভাল লাগিব। বঢ়িয়া। জোনাক গলা হাই হাই জাৰৰ নিশা মূৰ থৈ খেতা খেতেলি। জোনাক গলা জাৰৰ নিশা মূৰ থৈ খেতা খেতেলি। গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি। মই ভাগৰা নাই জীৱন হেৰুওৱা নাই। মই ভাগৰা নাই জীৱন হেৰুওৱা নাই। বঢ়িয়া বঢ়িয়া বঢ়িয়া। লাভ ইউ। আৰু কিবা গাবানে? আৰু একো নাগাওঁ দিয়া। নাই গোৱা থাকিব, ভাল লাগিব। কি গাম আৰু? তোমাৰ ভাল লগা গান এটা গাই দিয়া, ভাল লাগিব। বাৰিষা ৰাতি জোনাক হ'বলে আহিবা মোৰে কাষলে। কুঁৱলীৰ বাটেৰে ৰ'দালিৰ খোজে আহিবা মোকে চুবলে। হ'ব হ'ব বঢ়িয়া। অলপ ফুৰি আহিবা নেকি? অঁ ব'লা। ক'ত যাবা? এনেই যাওঁ। এইখন হৈছে আমাৰ নদীখন। এইফালে ধুনীয়াকৈ খেতি বাতি কৰি আছে। এইটো হ'ল মথাউৰি। মানে বহুত দিন মই মানে পৰিৱেশটো দেখুওৱা নাছিলোঁ আমাৰ ঘৰৰ।
বহুতে মোক কৈ আছিল যে তোমালোকৰ ঘৰৰ ওচৰৰ পৰিৱেশটো দেখুৱাই দিয়া যিহেতু চিন্ময়ৰ লগত আজি আছোঁ গতিকে আমি দুয়োটাই অলপ ভাবিছোঁ যে পৰিৱেশটো দেখুৱাই দিওঁ নেকি আৰু পাৰ্টিটো खत्म बाय बाय टाटा পাৰ্টি হ'ব এইটোতো সোনকালে হৈ যাব বাকী তোমাৰ পিছে খবৰ খাতি খবৰ বেয়া নহয় আৰু আছোঁ ভালে এইফালে ধাননি পথাৰ ধুনীয়াকৈ একদম কাটিব পৰা হৈছে কাটি আছোঁ কাটছে নেকি তহঁতে আৰু এইফালে বঢ়িয়াকৈ নৰা চৰা কাটি পেলাই পথাৰৰ পৰা আহিছে নৰা ওলছি না বঢ়িয়া বঢ়িয়া আৰু আমি আহি পাই গ'লোঁ এয়া ব্ৰিজ নহয় দলং আৰু এই দলংখনৰ মাজেৰে আমি আহি পাই গ'লোঁ এইখন এইফালে হ'ল শালেপৰা মন্দিৰ আৰু এইখন হৈছে জলজলি মধ্য ইংৰাজী বিদ্যালয় আৰু জলজলি হাইস্কুল একেলগে আছে মানে আমাৰ ঘৰৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু চাৰিওফালে কি আছে যিহেতু আমি গাঁৱত থাকোঁ হয় নহয় মই গাঁৱৰ মানুহ আমি গাঁৱৰ মানুহ যিহেতু নেকি এই পৰিৱেশটো দেখুৱাই দিছোঁ অলপমান এটা ভাল লাগে এটা ফিল আহে ধুনীয়া ধুনীয়া ন আৰু আমি ৰাস্তাৰ মাজেৰে আহি পাই গ'লোঁ আমাৰ জলজলি বৰাগী সত্ৰ হয় ভাই আমাৰ নামঘৰ পালোঁ এইটো হৈছে আমাৰ জলজলি বৰাগী সত্ৰ ব্লগটো অলপমান লেজি হ'ব পাৰে কিন্তু বেয়া নাপাব ভাল ভাল ব্লগ দি থাকিম আমি সকলোকে আৰম্ভ কৰিছোঁ নেকি নতুনকৈ পইচা থাকিল অ'কে ঠাণ্ডা ছিজনত পইচা লাগে এইটো ঠাণ্ডা দিন পচি হয় নে কি ঠাণ্ডা লগা হৈছে তোৰ ঠাণ্ডা লাগিছে নাই লাগি আছে লাগছি ঠাণ্ডা নে গৰম লাগছি হাফ পেণ্ট পিন্ধি আহিছোঁ ভাই সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে হাই তাৰপিছত মৰমি হয় গলো বাচি মই কাহানিতে হাই আজি মই ফুৰিছোঁ জান বঢ়িয়া ফাইনেলি পালোঁ আমাৰ চখ এইটো আমাৰ চকটো দূৰতে পুৰা দেখা তোৰে হাই নিজুয়ে পুৰা কলিজাৰে বঢ়িয়া দৌৰি যাওঁ মই ৰলো ঘূৰাটো আৰু কিবা পাক দেখুৱা আৰু এইখন হৈছে জলজলি পুখুৰীৰ পাৰ্কখন নতুনকৈ বনাই থকা হৈছে আৰু চিন্ময় আৰু মই ধুনীয়াকৈ ধেমালি কৰি আহি পেলাই আমি পাৰ্ক পাই গ'লোঁ পাৰ্কখন ধুনীয়াকৈ বনাওক আৰু ভাল ভাল ফ্লাৱাৰ্ছ দিয়ক ইয়াতে তাকেতো সেইটোৱে আশা কৰোঁ আমি যাতে মানুহে আহি ধুনীয়াকৈ দেখিবলৈ পায় ঠাইখন এটা ভাল যিহেতু ঠাই ন পিছে খবৰ ভালনে কিন্তু খবৰ বঢ়িয়া আছোঁ আৰু মোটামুটি বহুত দিনৰ মূৰত আৰু ভাস্কৰে কিবা পাৰ্টি দিব বোলে পাৰ্টিটো পিছত ক'ম নেক্সট পিছত খাম নেকি ধেমালি কৰিলোঁ আৰু আমাৰ পৰিৱেশটো অলপ দেখুৱালোঁ আৰু ঠাণ্ডা ছিজনত সকলোৱে চাব মনত ভাল লগাব আৰু কিনো ক'ম তাকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এইটো এটা নতুন ভিডিঅ' গতিকে আজিৰ পৰা ভিডিঅ' দিয়া ষ্টাৰ্ট হ'ব সকলোৱে পাই থাকিব ভিডিঅ'বিলাক আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম ন বহুত কষ্ট কৰে আৰু কষ্ট মূল্যটো দিলেই হ'ল তাকেইটো লাভ ইউ বাই